মোৰো একেবাৰে মজা নহয় মানে মোৰ অকমান চৰ্দি লাগি আছে কেইদিনৰ পৰাই আৰু 2-3 দিনৰ পৰা একদম মেডিচিন খাইয়ে আছো মানে বাট আজি অকমান ভাল পাইছো সেইকাৰণে ভালে আছো আজি আৰু ষ্টুডেণ্টবোৰৰ আছে কেইদিনমান পিছত ডান্সৰ প্ৰগ্ৰাম তো সেইকাৰণে কেইদিন ধৰি একদম কণ্টিনিউয়াছলি মানে প্ৰগ্ৰামৰ কাৰণে ক্লাছ কৰি আছো সব দিনত ইভিনিঙত একদম পুৰা ক্লাছ চলি আছে তো সেইকাৰণে আৰু এতিয়াতো ৱেডাৰটো একদম পটককৈ চেঞ্জ হৈ আছে লাহে লাহে মানে বহুত বেছি ঠাণ্ডা পৰি আছে আৰু 2 দিনৰ পৰা একদম বাহিৰত ভয়ংকৰ বেলা চিন হৈ আছে মানে এনেকুৱা ঠাণ্ডা পৰিছে ন তো সেইকাৰণে মানে মোৰ ফটককৈ মানে চৰ্দিটো লাগি গ'ল আৰু এনেকুৱা ৱেডাৰত ক'ত যে যাম এটাও মানে ইচ্ছাই নাযায় মানে ৰেডি হ'ম আৰু যাম চুৱেটাৰ পিন্ধি মানে ডাবল হৈ যাব লাগে ক'ত বা গ'লে বাট আজি যাবই লাগিব আনিব লগা আছে বহুত কেইটা বস্তু আপোনালোকৰ লগত সকলোবোৰ শ্বেয়াৰ কৰিম মোৰ নহ'লে ষ্টুডেণ্টবোৰ আছে বাৰু তো সকলোবোৰ দেখাম আপোনালোকক আৰু নতুনকৈ সকলোক মোৰ চেনেললৈ বহুত বেছি ৱেলকাম জনাইছোঁ যদি আজি ব্লগটো আপোনালোকক ভাল লাগে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব তো ব'লক আৰু বেছি দেৰি নকৰি আমি আজিৰ ব্লগটো ষ্টাৰ্ট কৰোঁ আৰু শেষলৈকে চোৱাৰ কাৰণে কিমান অনুৰোধ থাকিছে লেটছ গো মানে একেবাৰে জবৰদস্তভাৱে আজি লিখি লৈছোঁ নহ'লে মানে পাহৰি যাওঁ কি আনিম কি নানিম বজাৰত গ'লে একেবাৰে খেলি মেলি লাগি যায় আৰু যিহেতু বহুত কেইটা বস্তু সেইকাৰণে একদম লিখি চিকি লৈছোঁ ব্লগ এতিয়া যাব লাগে আৰু দবাই বস্তু কিনিব লাগে ফাৰ্ষ্টতে দিলো কাৰেণ্টৰ বিল আৰু ভাবিছিলো যে অলপ দেৰিকে আহিম মানে অকমান খালী হ'লে বাট ফাৰ্ষ্টতে আহি চালো যে এতিয়া খালী আছে তো ফাৰ্ষ্টতে বিলটো দি লৈছো আৰু বহুত দিন মূৰত আহিছো আৰু মোৰ লগত যেটা দাদা আছিলে দেখিছিলে ও মানে কেনেকে চাইছিলে এইকাৰণে না মোৰ ব্লগ কৰিছে যে কেনেকুৱা লাগে ভাবিছিলে কি কৰি আছে তো যিয়ে না ভুলাগে দিয়ে যাওঁ বজাৰলৈ আৰু মোৰ মাস্ক পিন্ধা নাই মানে এনেইতো চৰ্দি লাগিছে আৰু নাকটো একেবাৰে বন্ধ হৈ যায় এনেকুৱা লাগে তো ফাৰ্ষ্ট কেইটামান বস্তু লোৱা হৈ গ'ল বাপৰে চাই মেলি ল'ব লাগে আৰু এতিয়া লৈ আছো ছেকেণ্ড বস্তুটো কাৰণ দোকানত গৈ ব্লগ কৰিব নোৱাৰো মানে বস্তুবোৰ মোক যিহেতু কিনিব দিছে চ' অলপ ভাল চাই কিনিব লাগে চাই মেলি চ' সেইকাৰণে মানে দোকানত যদি ব্লগ কৰোঁ বস্তুবোৰ কিনাত অকণমান প্ৰব্লেম হৈ যায় সেইকাৰণে আৰু এতিয়া ছেকেণ্ড বস্তুটো লওঁ সকলোবোৰ একেবাৰে ঘৰত গৈ দেখাম নুবুলাক এতিয়া জল্দি বজাৰকেইটা গৈ এতিয়া আহিছোঁ বেংকত আছে অকণমান কাম বাট তাৰপিছত নাই তাক সুধিব লাগিব কেনেকৈ কি কৰিম এই কামটো বস্তু বাহিনী লৈ ইয়াতে বহি আছোঁ বৰিং লাগি আছে সোনকালে হৈ গ'লেই ভাল সোনকালে গৈ বাহিৰত আৰু কেইটামান বস্তু ল'ব লগা আছে সেইবোৰ লৈ যাম ঘৰত চাই থাকোঁ তো বজাৰ কৰা হৈ গ'ল ফাইনেলি ডান আৰু এতিয়া আহিলোঁ কিবা খাব মানে একেবাৰে ভোক লাগি গৈছে মই মৰ্ণিঙত একোৱে খাই অহা নাই চ' এতিয়া মা দুৰ্গাত আহি দিলোঁ অৰ্ডাৰ আহি আছে আহি লওক মানে যদি যাম এটা চেয়াৰ পৰা একদম ভৰ্তি হৈ গৈছে তো আহি লওক খাই যাই একদম টিমটিমাই ঘৰত যাব লাগিব কাৰণ গৈ আছে ক্লাছ গৈ আৰু ঘৰত ভাত নাখাওঁ এতিয়া ভাত খাব মানে মনে নাযায় এতিয়া ঠাণ্ডাৰ দিনত না খালি কিবা হেৰি খাই থাকোঁ মানে মুখটো খুচখুচাই থাকে মানে বাহিৰৰ খোৱাৰ কাৰণে মানে এনেকুৱা লাগি থাকে বাট মোৰতো গেষ্ট্ৰিকৰ প্ৰব্লেম চব খাব নোৱাৰোঁ চ' যিবোৰ ভাল লাগে খাই মানে ৰখিবই নোৱাৰিম মানে নিজকে সেইবোৰে খাওঁ খালি চাই জানাটো আহি লওক তাৰপিছত দেখাই আছোঁ হৈ গ'ল ডান ব্লগ এতিয়া ঘৰত যাওঁ আৰু ঘৰত গৈ দেখাওঁ আপোনালোকক কি লৈছোঁ এতিয়া ৰ'দ দিছে দেখিছে মই চুৱেটাৰ পিন্ধি এতিয়া ওলাইছোঁ এতিয়া অকণমান ৰ'দ দিছে ব্লগ ঘৰত আহিলোঁ ঘৰত আৰু কি আনিলোঁ আপোনালোকক একেবাৰে সোনকালে দেখাই দিওঁ জল্দি কাৰণ মোৰ ষ্টুডেণ্টবোৰ আহিব টাইম হৈ গৈছে আৰু সেইকাৰণে দেখাওঁ আনিলোঁ এটা এই টাইপৰ কাপোৰ মানে ডান্সৰ ড্ৰেছ বনোৱাৰ কাৰণে অলপ শ্বাইনি ৰেডটো যে শ্বাইন কৰি আছে এনেকুৱা এটা কাপোৰ ছেম টাইপৰ আনিলোঁ আৰু এটা এই পিংক কালাৰৰ আৰু আনিছোঁ এটা ৰেড কালাৰৰ শ্বাৰ্ট এণ্ড কাপোৰ আৰু মানে এজনৰ কাৰণে নহয় কিন্তু মানে 4-5 জনৰ কাৰণে এনেকৈ ভগাই আনিছোঁ মানে যাৰ যিখিনি লাগে সেইখিনি আৰু আনিছোঁ ৰেড কালাৰৰ চুৰি মোৰ নহয় চবৰে ষ্টুডেণ্টৰে মই 2টামান বস্তু আনিব গৈছিলোঁ বাট নাপালোঁ কৈ আহিলোঁ আনি দিব মোক বোলে এইদিনৰ ভিতৰতে আৰু আনিছোঁ এনেকুৱা ঠিক এনেকুৱা ধৰণৰ একেবাৰে চিম্পল
এনেকুৱা আনিছোঁ এটা ডান্সৰ কাৰণে লাগিব এইবোৰ চব আৰু হৈছে চুল এক্সট্ৰা ফলছ চুল আৰু হৈছে এটা খোপা এনেকুৱা চিম্পল খোপা দেখিছে তো এইবোৰ আনিলোঁ 4-5জনৰ কাৰণে ভগাই অনতে ন মাথাটো একেবাৰে কেনেকুৱা হৈ যায় মানে সৰুজনৰ এক টাইপৰ ডাঙৰজনৰ এক টাইপৰ কাৰোবা 3 মিটাৰ 4 মিটাৰ এনেকে হিচাপ চিচাপ কৰি সেইকাৰণে লেখি লৈ গৈছে চালে না আপোনালোকে তো সেইকাৰণে এনেকে অনাতে সময়ো লাগে মোৰ আজি কিমান ঘণ্টা লাগিলে জানে 3 ঘণ্টা লাগিছে মোৰ এইবোৰ বস্তু আনাতে 3-3.5 ঘণ্টামান লাগি গ'ল কি কৰিম এতিয়া উপায় নাই যেহেতু আনিব গৈছোঁ তো চবৰটো একেলগে একেদিনতে আনিলোঁ বাৰু টাইম অলপ লাগিলেও আজি এদিনতে হৈ গ'ল তো আজি হৈছে নেক্সট ডে আৰু কালি মানে মই ব্লগটো কণ্টিনিউ কৰিবই নোৱাৰিলোঁ ভাবিছিলোঁ যে ষ্টুডেণ্টবোৰ আহি যোৱাৰ পিছত ভালদৰে কণ্টিনিউ কৰিম বাট এনেকুৱা মানে মুখটো বিষাই আছিলে তাৰপিছত ৰাতি 3টা মান ঔষধ খাই দিলোঁ কালিও মানে বহুত গাটো বেয়া আছিলে তাৰপিছত ভাবিলোঁ যে আজি আকৌ ব্লগটো কণ্টিনিউ কৰোঁ আৰু আজি হৈছে বছৰৰ লাষ্ট দিন মানে আজি হৈছে 31 ডিচেম্বৰ আৰু আপোনালোকে ব্লগটো চাব কালি মানে 1 জানুৱাৰীৰ দিনা আপোনালোকে ব্লগটো চাব আৰু আজি বছৰৰ লাষ্ট দিনত মোৰ ফালৰ পৰা আপোনালোকক সকলোকে এডভান্স ইংৰাজীৰ শুভ নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা এণ্ড হেপী নিউ ইয়াৰ টু এভৰিৱান আৰু যেনেকৈ সকলোৱে ভালদৰে 21টো কটাইছে বা আমি যেনেকৈ কটালোঁ একদম হাঁহি মুখে ধমাকেদাৰ জোশৰ সৈতে আমি তেনেকৈ একদম 22টোক স্বাগত কৰিম আৰু স্বাগত মানে ৰাতি 12টাৰ পৰা আজি মই নিউ ব্লগ এটা ষ্টাৰ্ট কৰিম মানে নিউ ইয়াৰ স্পেচিয়েল সকলোবোৰ আৰু বাট খানাটো খাব নোৱাৰিলোঁ এইবাৰ কাৰণ আমাৰ ৰিলেটিভ এজনৰ ডেথ হৈছিলে তো সেইকাৰণে আমাৰ চোৱা পৰিছে তো সেইকাৰণে এইবাৰ খানা খাব নোৱাৰিলোঁ যিয়ে নহওক খানাটো ডাঙৰ কথা নহয় কালি আমাৰ চব উঠি যাব কালিৰ পৰা আমি চব খাব পাৰিম একো প্ৰব্লেম নাই চ' খালি চব হ'ব সকলোবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু সকলোৱে একদম ভালদৰে কটাওক নতুন বছৰটো জানি সকলোৰ কাৰণে একদম শুভ হয় ভাল হয় সকলোৱে ধামাকে এনজয় কৰক যাৰ যিটো উইচ আছে যাতে চব একদম পূৰ্ণ হৈ যায় আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰিবলৈ কিন্তু এতিয়া একেবাৰে নাপাহৰিব কাৰণ নতুন বছৰত একেবাৰে ধামাকে ব্লগ আপোনালোকৰ কাৰণে আনি থাকিম আপোনালোকৰ আশীৰ্বাদ থাকিলে আৰু মৰম থাকিলে এনেকুৱা ব্লগ আপোনালোকক সদায় দি যাব চেষ্টা কৰিম আৰু প্লিজ আপোনালোকে মোক বহুত বেছি আশীৰ্বাদ আৰু বহুত বেছি মৰম দিব এইটো 21 বা 22 বুলি কথা নহয় মই যেতিয়ালৈকে মানে ইউটিউবত আছোঁ মোক একেবাৰে আশীৰ্বাদ দি যাব আৰু বহুত বেছি মৰম দি যাব তেতিয়াহ'লে মোৰ মানে আৰু ভিডিঅ' বনোৱাৰ মানে এনাৰ্জিটো ডাবল ট্ৰিপল হৈ গৈ থাকিব আৰু মোৰ একেবাৰে বিশ্বাস আছে আপোনালোকে মোক তেনেকৈ মৰম দিব যিমানখিনি এতিয়ালৈকে দিলে আৰু তাতকৈ ডাবল দিব মোৰ এইখিনি একেবাৰে বিশ্বাস আছে তো আজিৰ মানে বছৰৰ লাষ্ট দিনটো একেবাৰে ধামাকা কৰি কটালোঁ কাৰণে আৰু কেইঘণ্টা পিছতে নিউ ইয়াৰ পৰি যাব তো নিউ ইয়াৰৰ মোৰ স্পেচিয়েল ব্লগটো ষ্টাৰ্ট হৈ যাব তেতিয়াৰ পৰা যিখিনি যি কৰিম সকলোবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ বহুত বেছি মন আছে কাৰণ প্ৰথম ডেটো আপোনালোকৰ লগত মানে ষ্টাৰ্ট কৰিব বিচাৰোঁ মই তো আজি ব্লগটো একেবাৰে সৰুকৈ বনাই দিলোঁ মানে যদি চাই অলপো ভাল পালে তেতিয়াহ'লে প্লিজ এটা লাইক কৰিব কমেণ্ট কৰিব আৰু বহুত বেছি শ্বেয়াৰ কৰিব আৰু যিবোৰ নতুনকৈ চাই আছে প্লিজ এতিয়াই ছাবস্ক্ৰাইব কৰি দি বেল আইকনটো অল কৰি দিব একেবাৰে প্লিজ নাপাহৰিব প্লিজ কৰি দিয়ক ন প্লিজ বহুত যদি লগ পাম কালি নিউ ইয়াৰ স্পেচিয়েল ধামাকে ব্লগত তো তেতিয়ালৈ ভালকৈ থাকিব সুস্থ থাকিব আৰু একেবাৰে সাৱধানে থাকিব আজিৰ কাৰণে বাই বাই